নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ইলেক্ট্ৰিক এণ্ড প্লাম্বিং চেনেলৰ আন এক বিশেষ ভিডিঅ'লৈ। এই ভিডিঅ'ত আজি আপোনালোকে দেখা পাব, যদি আপোনাৰ ঘৰত ছাদখনত কিবা কাৰণত ফেন বক্স ৰখা নহ'ল, নাইবা যি ঠাইত ফেন বক্সটো আছিল সেই ঠাইত আমি ফেন নলগাই অইন ঠাইত লগাই, তেনেহ'লে আমি কেনেদৰে ফেনটো লগাম, আজি এই ভিডিঅ'টোত আপোনালোকে সেইটো দেখিবলৈ পাব। এইখন ছাদত আপোনালোকে দেখা পালে যে ফেনৰ পইণ্টটো আছে, কিন্তু আমাৰ ফেনৰ হুকটো নাই। তো এই ফেনৰ হুকৰ কাৰণে আমাক লাগিব এইটো ফাষ্টনাৰ, এইটোক কয় ফাষ্টনাৰ বুলি। ইয়াত য'তে ত'তে লগাব পাৰি, বিশেষকৈ ছাদত। যদি কিবা কাৰণত আপুনি ফেনটো লগোৱা নাই বা ফেনৰ হুক নাই, তেনেহ'লে এইটো বস্তু ব্যৱহাৰ কৰিব পাৰে। মাৰ্কেটত 50-ৰ পৰা 60 টকা বা খুব বেছি 70-80 টকাত পৰা এইটো বস্তু পাই যাব। একেবাৰে ভাল বস্তু হয়। তো ফেনৰ হুক হ'লে আমি এইটো লগাম। তো এইটো আমাৰ হ'ল 10 mm ফাষ্টনাৰ। তো 2-3 প্ৰকাৰৰ ফাষ্টনাৰহে আমি এইটো 10 mm ল'লোঁ। এই 10 mm ফাষ্টনাৰটো আমি ছাদত কেনেদৰে লগাম, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, তো গম পাব আমি ফেনৰ হুকটো কেনেদৰে লগাম। যদি কিবা কাৰণত ফেনৰ পইণ্টটো চেঞ্জ কৰিবলগীয়া হয়, তেতিয়াহ'লে এনেদৰে ফাষ্টনাৰৰ সহায়ত আমি লগাম। তো এইটো 10 mm ফাষ্টনাৰ, আৰু এনেদৰে এটা নাট থাকিব, আৰু এইটো আমি শেষত টাইট দিব লাগিব। তো এই চাই লওক, এই ছাদখনত ফেনৰ হুকটো নাই। তো আমি আপোনালোকক দেখুৱাই দিম হুকটো আমি কেনেদৰে লগাম। এইটো আমি কৈছোঁ যে এইটো 10 mm ফাষ্টনাৰ, আৰু 10 mm ফাষ্টনাৰৰ বাবে আমি যিডাল আমাক বিট লাগিব, এই বিটডাল হ'ব আমাৰ 12 mm, 12 mm বিট। আৰু এনেদৰে আমি জুখি ল'ম। এয়া দেখিছে বিটডাল, মানে এইখিনি অংশ আমি ছাদত আমি হোল্ড কৰি দিম। এইখিনি অংশ ইয়াতকৈ বেছিও হ'ব নালাগিব, ইয়াতকৈ কমো হ'ব নালাগিব। তো ইয়াৰ বাবে আমি এটা মাৰ্কিং কৰি ল'ম। ইয়াত টেপেৰে এনেদৰে মাৰ্কিং কৰি লওঁ, তেতিয়া আমি ভালদৰে গম পাম। ইয়াত দেখিছে টেপেৰে এনেদৰে মেৰাই লৈছোঁ। এইখিনি ঠাই আমি ছাদৰ ভিতৰলৈ সোমাই দিম, আৰু ফাষ্টনাৰটো তাত আমি জাম কৰি দিম। তো এনেদৰে আমি মেচিনৰ সহায়ত হোল্ড কৰিম। তো যিখিনি তেলৰ অংশটো টেপ মৰাইছোঁ, সেইখিনি আমি অংশটো হোল্ড কৰি ল'লোঁ। তো এনেদৰে দেখিছে ভালদৰে আমাৰ এই ফাষ্টনাৰটো সোমাই গৈছে, আৰু এনেদৰে আমি টাইট দিম, দেখিছে। আৰু এনেদৰে এটা ৰডৰ সহায়ত এনেদৰে পকাই ল'ম, যাতে এই ফাষ্টনাৰৰ এটা বিশেষত্ব হ'ল যে ভিতৰলৈ যিমান সময় যাব, এইটো মানে বলি যাব, মানে টাইট হৈ যাব। আৰু আমি যি নাটটো দেখুৱাই দিছিলোঁ, সেই নাটটো আমি এনেদৰে ৰেঞ্চৰ সহায়ত ভালদৰে টাইট দিম। যিহেতু ওপৰত থাকিব, সেইটো ভালদৰে আমি টাইট দিব লাগিব। ইয়াত দেখিছে বহুতে ফাষ্টনাৰ লগাব নাযায়, তো কেতিয়াবা কমপ্লেইন আহে যে ফাষ্টনাৰ লগোৱা ঠাইৰ পৰা এনেদৰে ওলাই আহে, ফেন চেন ওলাই আহে। তো এনেদৰে আমি চাব। এতিয়া মই ইয়াত এনেদৰে উঠি ওলমি আছোঁ, দেখিছে। মোৰ ৱেট মোটামুটি 72 কেজি। তো 72 কেজি এতিয়ালৈ যদি ল'ব পাৰে, সাধাৰণতে এখন খুব বেছি 4 কেজি বা 5 কেজি ৱেট থাকে। আৰু এবাৰ চাওক, এনেদৰে আমি ওলমি যাম। দেখিছে, মানুহে কয় যে ফেন ওলমি যায়, কিয় ওলমি যায়, যদি ভালদৰে এইটো মৰা হয়, এনেদৰে ওলোৱাৰ কোনো চান্স নাথাকে। দেখিছে, এতিয়া মোৰো ৱেট এই ফাষ্টনাৰটোৱে ভালভাৱে লৈছে, দেখিছে। আৰু এনেদৰে আমাৰ এইটো ফিটিং হৈ গ'ল ফাষ্টনাৰটো। আৰু ইয়াত আমি ফেন লগাই দিম। এতিয়া 2টা ফাষ্টনাৰ আমি মাৰি দিছোঁ এনেদৰে, ইয়াত দেখিছে। যদি ভিডিঅ'টো শেষলৈ চাই আৰু ভাল লাগে, তেতিয়াহ'লে আমাৰ এই ভিডিঅ'বিলাক লাইক কৰিব, কমেণ্ট কৰিব। তো এতিয়া আমাৰ এইটো হৈ গ'ল, ফাষ্টনাৰত আমি ফেনটো লগাই দিলোঁ, দেখিছে। ফেন চলাই দেখুৱাই দিম আপোনালোকক। তো এইটো এটা ছেফটি, আৰু য'ত লাগে আপুনি তাতে এনেদৰে ফাষ্টনাৰ লগাব পাৰিব। তো ফেনটো ফিটিং হৈ গ'ল। বেছি ৱেট নাথাকে, খুব বেছি 3-4 কিলো ৱেটটো থাকে। তেতিয়া আমি এয়া চুইচ দিম, দেখিছে। এয়া চুইচ দিলোঁ, আৰু আমাৰ ফেন চলি গ'ল। তো ভিডিঅ'টো আজিলৈ মানে, যদি ভিডিঅ'টো চাই ভাল লাগে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আগলৈ আমি এনেদৰে ভিডিঅ' দি থাকিব পাৰিম। ধন্যবাদ।